গাব লাগিব হ'বনে অকণমান আমি চাইলেণ্ট থাকিম এওঁলোকে গাব নহ'লে মই শুনাই নাপাওঁ ন ইফালে চাউণ্ডটো কমি গৈছে অলপমান আহো বুলি মাজনী মোৰেনো পানী পৰা সকলোৱে কৈছে অকণমান সহযোগ কৰি ভাল লাগিব যিহেতুকে শেষৰটো গীত দেখিলে আহো বুলি আহো বুলি মাজনী মোৰেনো পানী পৰা মোৰেনো পানী পৰা পানীটো কিতাপতে মাজনী লাখুটি মূৰৰে দীপত সমনীয়া ঐ লাখুটি মূৰৰে ঐ ইকনহৰে টুপি বগলৰ দুবিৰিয়া দেহা দি কৰিল শীতল সাজু ন সকলো বিহু হাগমে পাই লিসু মাকৈ ততে নাই লিসু মাকৈ ততে নাই দিলে খয় কলহন পানী মনা যান ও দেখা যান আমি সিংরিয়া হাজর মুকুলিয়া দেখা হলয়ে বাতি খাবে মনা যান ও দেখা যান খাবে মনা যান ও দেখা যান বিহু হাগমে পাই লিসু মাকৈ ততে নাই লিসু মাকৈ ততে নাই দিলে খয় কলহন পানী মনা যান ও দেখা যান আমি সিংরিয়া হাজর মুকুলিয়া দেখা হলয়ে বাতি খাবে মনা যান ও দেখা যান 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 খাবে মনা যান ও দেখা বিৰাট ভাল লাগিলে এনেকৈ সকলোৱে সদায় ভালে থাকক আৰু শেষত বিশ্বকৰ্মা পূজাৰ আকৌ এবাৰ শুভকামনা জ্ঞাপন কৰিছোঁ ভগৱানে সকলোৱে ভালে থাকক ভালে কুশলে ৰাখক জিলেলে গাবলৈ আহিছে আমাৰ মই জিলেলে গালে ভাল নুশুনি বিৰাট বেয়া শুনিব যিয়ে নহওক ইমানখিনি গাই মই মোৰ গীতৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ সকলো ভালে থাকক ভগৱানে ভালে কুশলে ৰাখক আৰু এই পূজা পৰিচালনা সমিতিৰ সমূহ কৰ্মকৰ্তাক মই শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইমানখিনি সুযোগ দিয়াৰ কাৰণে আকৌ প্লিজ